স্বাগতম জনাইছো। আজি গৈ আছো নগাঁও আৰু 1 আৰু 2 তাৰিখে তাতে মোৰ ৱেডিং আছে। চাই থাকিব আপোনালোকে নগাঁওৰ এই যাত্ৰা। পালোহি জাজি শিৱসাগৰ আৰু এতিয়া আমি ইয়াতে লাঞ্চটো কৰিম। ধুনীয়া এটা লোকেশ্যন অকণমান দেখুৱাই দিছোঁ আপোনালোকক। যোৰহাটতে ক'ৰবাত ৰখি চাহ একাপ খাব লাগিব। খাই মেলি আকৌ পুনৰ গৈ থাকিম নগাঁৱলৈ। আৰু আজি আছো নগাঁৱত আৰু এতিয়া আমি যাবলৈ ওলাইছো জোৰোণৰ এটা মেকআপলৈ। ওচৰতে আছে বিয়া ঘৰ আৰু এই হোটেলখনতে আমি কালি ৰাতি থাকিলো। ৰাতি ভিডিঅ' কৰা নহ'ল আৰু এইফালে জুলিয়ে পুৰা লাগেজ লৈ ৰেডি আৰু এইফালে মোৰ হাজবেণ্ডটো তলত গ'লে, ময়ো যাওঁ। এতিয়া যাব ওলালো আমি বিয়া ঘৰলৈ। কালি আমি এই হোটেলখনতে থকা হ'ল। নগাঁৱৰ টাউনতে আছে এই হোটেলখন, হোটেল বিদিশা। কেতিয়াবা আপোনালোকো আহিলে থাকিব পাৰিব ইয়াত। আৰু এইফালে মোৰ মিষ্টাৰে গাড়ী উলিয়ালে, আমি এইফালে যাম কইনাৰ ঘৰলৈ। আহি কইনাৰ ঘৰ পালোহি। প্ৰথমে কইনাৰ হেয়াৰ ষ্ট্ৰেট কৰি লোৱা হৈছে, তাৰপিছত ক্ৰিম্পিং কৰিম আৰু তাৰপিছতে আমি মেকআপৰ কামখিনি আৰম্ভ কৰিম। আৰু এয়া মেকআপৰ কাম আমি আৰম্ভ কৰিলোঁ। ইয়াৰ পিছতেই হেয়াৰৰ কাম আকৌ কমপ্লিট কৰা হ'ব আৰু আপোনালোকে মোৰ লগতে থাকি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু ইতিমধ্যে মোৰ আজিৰ জোৰোণৰ মেকআপটো সমাপ্ত হৈছে। আপোনালোকে অকণমান চাব কেনেকুৱা পাইছে। এইফালে কইনা, কেনেকুৱা পালা আজি মেকআপটো? বহুত ধুনীয়া লাগিছে। কাবিলিয়ে মোক ইমান ধুনীয়াকৈ সজাই দিছে। ৰিয়েলত মই বহুত ছেটিছফাই। থেংক ইউ। এনেকৈ কইনা ছেটিছফেকশ্যনটো পালে আমাৰো বহুত ভাল লাগে। অকণমান ঘূৰি দিবা নেকি? তাই খুব ধুনীয়া ফুলৰ কালেকশ্যন আনিছে। এইফালে কাপোৰযোৰ খুব ধুনীয়া লাগিছে। চিম্পল এগৰাকী ব্ৰাইড জোৰোণৰ লুক। সেয়া অকণমান চকুটো বন্ধ কৰি দিয়ে। আই মেকআপ চিলভাৰত হৈছে, যিহেতু কাপোৰযোৰো চিলভাৰ গুণা কাম কৰা আছে। আৰু চাই থাকিব ভিডিঅ'টো অকণমান। মেকআপৰ কাম শেষ কৰি এনেধৰণে অলপমান ওলাই আহিলোঁ। এটা পিকনিক প্লেচলৈ গৈ আছোঁ। চাওঁগৈ তাত কেনেধৰণৰ লোকেশ্যন পাওঁ, কি পাওঁ, সকলোখিনি আপোনালোককো দেখুৱাই যাম। আৰু আমাৰ লগত আহিছে এজনী ভণ্টি আৰু লগতে মোৰ এগৰাকী লগৰ। চ' আমি চাৰিওজনে গৈ আছোঁ এতিয়া সেই পিকনিক প্লেচলৈ। আমি ফাইনেলি আমাৰ লোকেশ্যন পালোহি আৰু ইয়াতে খুব ভাল লাগিছে আহি। ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ আৰু এই পাইপবোৰ দেখা পাইছেনে? ডাঙৰ ডাঙৰ পাইপবোৰ, ইয়াৰ পৰাই চাগে পানী যোগান ধৰে। আৰু ইয়াতে দেখা পাইছোঁ যে প্ৰত্যেকৰ ঘৰতে ৱাটাৰ ছাপ্লাই সুবিধা আছে। আৰু মোৰ এনেকুৱা অনুভৱ হৈছে যে এই পাইপেৰে দিয়ে তেওঁলোকৰ ঘৰলৈ চাগে পানীবোৰ ছাপ্লাই হয়। আৰু এতিয়া আমি এইফালেদি গৈ ধুনীয়া এটা ৱাটাৰফলছ দেখা পাম।
আমি এতিয়া এইফালে পানীৰ পৰা উঠি আহিলোঁ, যাবগৈ হৈছে ঘৰলৈ। আৰু আমাৰ লগত এই ভণ্টিজনীও আহিছিলে, তাইৰ ঘৰ ইয়াতে হয়। কৈ দিয়াচোন অকণমান জেগাখিনিৰ নাম, মই ইমান ভালকৈ ক'ব পৰা নাই। নাম মানে এইটোতো পিকনিক প্লেচ হয়, মানে কিবা হতহতি বুলি কয়। হতহতি ন? নগাঁও কি জেগা যে? নগাঁও এইটো লুংচুং বুলি কয়। লুংচুং। তো আপোনালোকে আহিব, 31st আহি আছে। আমাৰ ভণ্টি ইয়াতেই থাকে। তো কি পঢ়ি আছা তুমি? মই এতিয়া পলিটেকনিক কমপ্লিট কৰিলোঁ। ঠিক আছে, মোৰ চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়াচোন, লাইক কমেণ্ট কৰিবলৈ কৈ দিয়া। আৰু বাৰ চেনেলটো লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইয়াতেই সামৰোঁ। আৰু আপোনালোকে যদি আজিৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আকৌ এবাৰ ক'লোঁ, লগতে কোনোবা যদি নতুন তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহিবলগীয়া ন'টিফিকেশ্যনসমূহ পাই থাকিব। আজিলৈ আহোঁ, বাই বাই।